শাৰদীয় দুৰ্গোৎসৱৰ প্ৰাক মুহূৰ্ততে চিপাঝাৰত মুকলি কৰা হ'ল কাপোৰৰ এক ব্যৱসায়ী প্ৰতিষ্ঠান। কেৱল মহিলাসকলৰ প্ৰয়োজনীয় সকলো কাপোৰেই সহজলভ্য হ'ব উক্ত প্ৰতিষ্ঠানখনত। চিপাঝাৰৰ ষ্টাৰ মাৰ্কেটত নিউ ফেশ্বন টেইলৰিং 2 নামেৰে স্থাপন কৰা উক্ত প্ৰতিষ্ঠানখন চিপাঝাৰৰ কৰ্মোদ্যমী যুৱক নজৰুল ইছলামৰ দ্বিতীয়খন ব্যৱসায়িক প্ৰতিষ্ঠান। অঞ্চলটোৰ মহিলাসকলে সহজতে সকলো ধৰণৰ কাপোৰ ক্ৰয় কৰাৰ সুবিধা হোৱাকৈ স্থাপন কৰা প্ৰতিষ্ঠানখন মুকলি কৰে নজৰুল ইছলামৰ নিজ মাতৃয়ে। মুকলিৰ সময়ত উপস্থিত থাকে একাংশ শুভাকাংক্ষী তথা ষ্টাৰ মাৰ্কেটৰ ব্যৱসায়ী। নমস্কাৰ, মই আজি এখন নতুনকৈ কাপোৰৰ দোকান উদ্বোধন কৰিলোঁ। কাপোৰখন ইয়াতে মেখেলা চাদৰ আৰু শাৰী উপলব্ধ থাকিব আৰু দুৰ্গা পূজাৰ উপলক্ষে স্পেচিয়েল ডিছকাউণ্ট দিয়া হ'ব। দোকানখনৰ নাম হ'ল নিউ ফেশ্বন টেইলৰিং 2। এইখন চিপাঝাৰ ষ্টাৰ মাৰ্কেটত উপলব্ধ। সকলৰ বাবে শাৰী আৰু মেখেলা চাদৰ স্পেচিয়েলি কৰা হৈছে। চিপাঝাৰ ষ্টাৰ মাৰ্কেটত মোৰ ভাতৃপ্ৰতিম নজৰুল ইছলামে আজি নিউ ফেশ্বন টেইলৰিং নামেৰে 2 নম্বৰ দোকান এখনৰ শুভ উদ্বোধন কৰিলে। এইখনত কেৱল মহিলাৰ বাবে সংৰক্ষিত মহিলাৰ সাজপাৰ বিশেষকৈ প্ৰধানত থাকিব আৰু যাতে আগন্তুক পূজা উপলক্ষে দোকানখনে যাতে ৰাইজৰ সমাদৰ লাভ কৰে তাৰ বাবে আমি ভগৱানৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ আৰু চিপাঝাৰবাসী ৰাইজৰ আমি সহায় সহযোগিতা কামনা কৰিছিলোঁ যাতে মোৰ ভাতৃপ্ৰতিম নজৰুল ইছলামৰ দোকানখন আগন্তুক বৰ্ষত ভালদৰে চলে। BB নিউজ দুমনি চকী।